হেল্ল' বন্ধুসকল, আজি মই তোমালোকক পঢ়াবলৈ গৈ আছোঁ দ্বিঘাত সমীকৰণ মানে কোৱাড্ৰাটিক ইকুৱেশ্যন। এইটো এটা বহুত ইম্পৰ্টেণ্ট টপিক। এই টপিকটো মেট্ৰিক পৰীক্ষাততো আহিবই। 2021 চনৰ যিসকল মেট্ৰিক এক্সাম দিবলৈ গৈ আছে তেওঁলোকৰ বাবে মই এই ভিডিঅ'টো প্ৰস্তুত কৰি উলিয়াইছিলোঁ। আৰু তাৰ উপৰিঞ্চি যিসকল গভমেণ্ট এক্সাম দিবলৈ গৈ আছে, ফৰেষ্ট গাৰ্ড হওক, আছাম পুলিচ হওক, এই সকলোবোৰ এক্সামত এটা নহয় এটা দ্বিঘাত সমীকৰণৰ কুৱেশ্যন আহিব। কিন্তু আজি মই বেচিকেলি এইটো ভিত্তিতে এই চেপ্টাৰটো নিব বিচাৰিছোঁ যাতে কোনোবাই যদি এই বেচিক কনচেপ্টখিনিও পাহৰি গৈছে দ্বিঘাত সমীকৰণৰ, ইয়াত আহি ৰিভিউ কৰিব পাৰিব। চ' আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' আমি আজি কি শিকিম? দ্বিঘাত সমীকৰণ। দ্বিঘাত সমীকৰণ বা কোৱাড্ৰাটিক ইকুৱেশ্যন বুলি কয় ইংলিছত। চ' দ্বিঘাত সমীকৰণ কিয় কয় বা দ্বিঘাত সমীকৰণৰ জেনেৰেল ফৰ্মেটটো কি, মানে ইয়াক দ্বিঘাত সমীকৰণ এটাক যিটো সাধাৰণভাৱে প্ৰকাশ কৰা হয় সেইটো কেনেধৰণে প্ৰকাশ কৰা হয়? ax² প্লাছ bx প্লাছ c = 0। তো এই ইকুৱেশ্যনটোক দ্বিঘাত সমীকৰণ কিয় কোৱা হয়? চোৱা, ইয়াত a b c এইকেইটা কি হৈছে? কনষ্টেণ্ট, মানে হ'ল ধ্ৰুৱক। a b c কি হৈছে? কনষ্টেণ্ট, মানে ধ্ৰুৱক। আৰু x হৈছে কি? xটো হৈছে ভেৰিয়েবল, মানে চলক। চলক কি ধ্ৰুৱক কি এইখিনি তোমালোকে ক্লাছ 9ত পাই আহিছা, গতিকে মই এইখিনি বেলেগ এটা ভিডিঅ' বনাই ট্ৰাই কৰিম। তো দ্বিঘাত সমীকৰণ কিয় হ'ল? ইয়াত চোৱা, চলকৰ মানে ভেৰিয়েবলৰ ওপৰত যিটো হায়েষ্ট পাৱাৰ কি আছে? 2 আছে। হায়েষ্ট মানে এইটো ভেৰিয়েবল, ইয়াত x bৰ লগত x আছে, কিন্তু xত কি আছে? 1, x⁴ 1। কিন্তু ইয়াৰ aৰ লগত কি এছ'চিয়েট হৈ আছে? xয়ে আছে। xৰ হায়েষ্ট পাৱাৰটো কি? 2। যিহেতু 2 আছে গতিকে এইটোক কি ক'লোঁ? দ্বিঘাত সমীকৰণ। তো মই এই ভিডিঅ'টোত মেইনলি ফ'কাছ কৰিছোঁ মানে দ্বিঘাত সমীকৰণসমূহ কেনেদৰে ছল্ভ কৰা হয়, মানে দ্বিঘাত সমীকৰণৰ ৰুট বা মূল কেনেকৈ আমি নিৰ্ণয় কৰিব পাৰোঁ। আৰু মূল কি সেইটোতো তোমালোকে নিশ্চয় জানা। এক্সৰ মানে এই ইকুৱেশ্যনটো ax² প্লাছ bx প্লাছ c, এই ইকুৱেশ্যনটোত এক্সৰ যিটো ভেলুৰ বাবে আমি ax² প্লাছ bx প্লাছ c = 0 পাম, সেই ভেলুটোকে আমি কি বুলি ক'ম? এক্সৰ সেই ভেলুটোকে আমি ক'ম এই ইকুৱেশ্যনটোৰ ৰুট বা মূল। তো এই মূল বা ৰুট উলিওৱাৰ বহুত কিছুমান ফৰ্মুলা আছে। মই যিটো প্ৰচেছ আছে তাৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ হ'ল তোমাৰ ফেক্টৰাইজেশ্যন মানে হৈছে উৎপাদক বিশ্লেষণ। আৰু ইটো হৈছে তোমাৰ ডাইৰেক্ট ইউজিং ফৰ্মুলা। ডাইৰেক্ট ইউজিং মানে এটা ফৰ্মুলা আছে, সেইটো দেখাম। আৰু আছে 2-3টা মেথড, এইখিনি মই কভাৰ নকৰোঁ। মেইনলি মানে তোমাৰ ফেক্টৰাইজেশ্যন আৰু ডাইৰেক্ট ফৰ্মুলা ইউজ কৰিয়ে প্ৰব্লেমসমূহ ছল্ভ কৰা হয়। তো এতিয়া মই ফৰ্মুলাটো ফাৰ্ষ্ট শিকাইছোঁ, ডাইৰেক্ট ফৰ্মুলাটো কি হ'ব? যদি ইকুৱেশ্যনটো হয় ax² প্লাছ bx প্লাছ c = 0, ইয়াত ফৰ্মুলা ইউজ কৰি ৰুট কি হ'ব? মানে এক্সৰ ৰুট কি পাম? ৰুট অফ এক্স কি হ'ব? -b প্লাছ মাইনাছ √b² মাইনাছ 4ac/2a। এই ফৰ্মুলাটো একদম মনত ৰাখা। এইটো যদি তোমালোকৰ
যদি মানে কুৱেশ্যনটোত ইণ্ডিকেট নকৰে যে তুমি ফেক্টৰাইজেশ্যন দিয়ে কৰিব লাগিব বা ফৰ্মুলা ইউজ কৰিয়ে কৰিব লাগিব বা বেলেগ মেথড দিয়ে ইউজ কৰিব লাগিব, তেনে ক্ষেত্ৰত তুমি যদি ফেক্টৰাইজেশ্যনটো টান পোৱা বা বেলেগ মেথডসমূহ টান পোৱা, তেন্তে এটলিষ্ট এইটো মনত ৰাখিলে এইটো থ্ৰু দিও সলভ কৰিব পৰা যাব। এইটো থ্ৰু দি কেনেকৈ সলভ কৰিবা মই এটা কুৱেশ্যন দেখাই দিম। মই ধৰি ল'লোঁ এটা এক্সাম্পল xy minus 4x plus 4 equal to 0। এইটো কেনেকৈ ফৰ্মুলা ইউজ কৰি সলভ কৰিম চাবা হা। মই এতিয়া এই ইকুৱেশ্যনটো কম্পেয়াৰ কৰিম যিটো দ্বিঘাত সমীকৰণৰ ষ্টেণ্ডাৰ্ড ইকুৱেশ্যন আছিল। সেই ষ্টেণ্ডাৰ্ড ইকুৱেশ্যনটো কি আছিল? ax² plus bx plus c equal to 0। চ' এতিয়া এইটোৰ লগত আমাক যিটো সলভ কৰিবলৈ দিছে প্ৰব্লেম, সেইটো যদি কম্পেয়াৰ কৰোঁ আমি ভেলুসমূহ কি পাম? ইয়াত a কি আছে? a equal to 1। b কি আছে? b equal to -4। c কি আছে? c equal to 4। চ' এতিয়া ৰুট কি হ'ব? ৰুট বা মূল কি হ'ব? -b প্লাছ মাইনাছ ৰুট অভাৰ b² minus 4ac/2a। তো এইটো কৰিলে আমি পাম -4 প্লাছ মাইনাছ b -4 স্কোৱাৰ্ড -4ac 4 into 1 into 4 ডিভাইডেড বাই আমি পাম 2a। 2 ক্ৰছ a ঠাইত কি আছে? 1 আছে, 1। চ' আমি কি পাম? মাইনাছে কি হ'ব? +4। ইয়াত -4ক যদি স্কোৱাৰ্ড কৰোঁ আমি কি পাম? 16। আৰু 4 into 1 into 4 কি পাম? -16। তো সৰি তো 16 - 16 ডিভাইডেড বাই 2a। a ঠাইত কি আছিলে? 1। তো এতিয়া দেখিলোঁ 4 প্লাছ মাইনাছ এইটো কাৰণ 16 - 16 কি হ'ব? 0 হ'ব। 0 ডিভাইডেড বাই 2। তো এনচাৰটো আমি কি পাম? এনচাৰটো পাম 2 আৰু 2। দুইটাই 2 হ'ব। কেলে 2 হ'ব সেইটো চোৱা। ইয়াৰ এনচাৰ 2 কাৰণে ফ'ল' হ'ব। আৰু মানে কোৱাড্ৰাটিক ইকুৱেশ্যন যিহেতু স্কোৱাৰ্ড টাৰ্ম আছে, গতিকে ইয়াৰ ৰুট কি পাম? আমি 2টা পাম। স্কোৱাৰ্ড থাকে কোৱাড্ৰাটিক ইকুৱেশ্যনত সদায় যিটো ৰুট হ'ব 2টা হ'ব। ইয়াত আমি কি পালোঁ? এইটো কৰি পালোঁ 2। গতিকে ৰুটটো কি হ'ব? ৰুট হ'ব তোমাৰ 2,2 বা ছিংগুল 2 লিখি দিব পাৰা। এতিয়া 2 কাৰণে যদি চল্ভ কৰা তুমি এনচাৰটো সেইটোৱে পাবা। এতিয়া ভেৰিফাই কৰি দেখুৱাইছোঁ বাৰু, ভেৰিফাই কৰোঁ। ভেৰিফাই কৰিবলৈ কি হ'ব লাগিব? LHSটো ল'ব লাগিব, লেফ্ট হেণ্ড ছাইড অফ দ্য ইকুৱেশ্যন। এই ইকুৱেশ্যনটোৰ লেফ্ট হেণ্ড ছাইডত কি আছে? এই ইকুৱেশ্যনটোৰ লেফ্ট হেণ্ড ছাইড কি আছে? x² minus 4x plus 4। ইয়াত মই স্কোৱাৰ্ড কৰিম x2 2 কাৰণে ভেৰিফাই কৰিম। 2² minus 4 cross 2 plus 4। এইফালে সৰি তো ইয়াত হ'ল তোমাৰ 2 স্কোৱাৰ্ড কৰি 4 পালোঁ। এইটো -4 into 2 কি হ'ব? 8 হ'ব। আৰু এইটো প্লাছ আছিলে, +4 আছিলে। +4 আহি কি হ'ব? +4। এই 4 + 4 কি হ'ল? 8। 8 - 8 equal to কি? 0, হয় নহয়? তো আমি কি পালোঁ? ইকুৱেল টু 0। 0 মানে ৰাইট হেণ্ড ছাইডৰ লগত মিলি গ'ল। গতিকে ৰুট যে 2 সেইটো প্ৰমাণ হৈ গ'ল। আমি এতিয়া ইয়াত আৰু এটা চেক কৰিবলৈ দিছিলে যে এইটো মই NCERT ডাইৰেক্ট তোমালোকৰ ক্লাছ 10ৰ কিতাপৰ পৰা তুলিছিলোঁ। তো ইয়াত কি কৈছে যে চেক ৱেডাৰ দ্য ফলোয়িং ইকুৱেশ্যনছ আৰ কোৱাড্ৰাটিক ইকুৱেশ্যন। যে এই ইকুৱেশ্যন যিখিনি ইয়াত সমীকৰণ আছে সেইসমূহ দ্বিঘাত সমীকৰণ হয়নে নহয়। দ্বিঘাত সমীকৰণ হ'বলৈ হ'লে কি হ'ব লাগিব? সদায় তুমি
এনেকুৱা ফৰ্মেটত পাবই লাগিব ax স্কোৱাৰ প্লাছ bx প্লাছ c ইকুৱেল টু 0 হা আমি এটা সলভ কৰি চাওঁ কোনটো লওঁ কোনটো মই ললোঁ এইটোকে লৈছোঁ হা এইটোকে লৈ চাওঁ কি হয় কি আছে x স্কোৱাৰ্ড প্লাছ 3x প্লাছ 1 ইকুৱেল টু কি দিয়া আছে x মাইনাছ 2 হোল স্কোৱাৰ বা আমি কৰিলোঁ x স্কোৱাৰ প্লাছ 3x প্লাছ 1 এইটো স্কোৱাৰ্ড কৰিলে কি পাম আমি এইটোতো a প্লাছ b হোল স্কোৱাৰ ফৰ্মুলাটো জানো a মাইনাছ b হোল স্কোৱাৰ এইটো কৰিলে আমি পাম a স্কোৱাৰ মাইনাছ 2ab প্লাছ b স্কোৱাৰ চ' আমাৰ কি হ'ব x স্কোৱাৰ মাইনাছ 2 ক্ৰছ 2ab 2 ক্ৰছ 1 ক্ৰছ 2 1 ক্ৰছ 2 x স্কোৱাৰ মাইনাছ 2ab b ঠাইত কি আছিলে x আছিল নাই x সৰি তো এইটো কৰিলে আমি কি পাম x স্কোৱাৰ্ড মাইনাছ টুৱাইছ ab কি হ'ব 2 ক্ৰছ x ক্ৰছ 2 মাইনাছ প্লাছ কি হ'ব b স্কোৱাৰ্ড কি হ'ব মাইনাছ 2 আছিলে তাক স্কোৱাৰ্ড কৰিলে আমি 4 পাম এইটো ইজি হয় বহুত x স্কোৱাৰ মাইনাছ তোমাৰ ইয়াত হ'ব 4x প্লাছ 4 আৰু এইফালে কি থাকিল x স্কোৱাৰ্ড প্লাছ 3x প্লাছ 1 তো এইটো এতিয়া x স্কোৱাৰ প্লাছ 3x প্লাছ 1 এইটো এইফালে লৈ আহোঁ x স্কোৱাৰটো যদি এইফালে যায় কি হ'ব মাইনাছ x স্কোৱাৰ মাইনাছ 4xটো যদি সেইফালে যায় কি হ'ব প্লাছ 4x প্লাছ 4টো যদি সেইফালে যায় কি হ'ব মাইনাছ 4 ইকুৱেল টু 0 তো চোৱা ইয়াত গৈ পেলাই হ'ব x স্কোৱাৰ কেঞ্চেল হৈ গ'ল x স্কোৱাৰ্ড কেঞ্চেল হৈ গ'ল তাৰপৰা 3x 4x থাকি হ'ল 7x আৰু হ'ব 1 মাইনাছ 4 গৈ পালোঁ আমি মাইনাছ 3 এতিয়া চোৱা ইয়াততো স্কোৱাৰ্ড টাৰ্মটোৱে নাই ইয়াত xৰ কিবা স্কোৱাৰ্ড আছে নেকি আমি কৈছিলোঁ যে এটা ইকুৱেশ্যন তেতিয়াহে তাক দ্বিঘাত সমীকৰণ বুলি ক'ব পাৰি যদি তাৰ যোনটো ভেৰিয়েবল সেই ভেৰিয়েবলটোৰ হাইয়েষ্ট পাৱাৰ কি হ'ব 2 হ'ব ইয়াত চোৱা ইয়াত ভেৰিয়েবল কি আছে ভেৰিয়েবল মানে চলক কি আছে xয়ে আছে কিন্তু xৰ হাইয়েষ্ট পাৱাৰ কি 1 2টো নহয় গতিকে এইটো কোৱাড্ৰাটিক ইকুৱেশ্যন নহয় হা এইটো নহয় আৰু এইটো সেইটোৰ লগত আমি কম্পেয়াৰো কৰিব নোৱাৰোঁ কাৰণ x স্কোৱাৰ টাৰ্মটো কি হৈ যাব এই ইকুৱেশ্যনটোৰ ক্ষেত্ৰত 0 হৈ যাব গতিকে এইটো কোৱাড্ৰাটিক ইকুৱেশ্যন নহয় বা দ্বিঘাত সমীকৰণ নহয় ঠিক তেনেদৰে তোমালোকে বাকীবোৰ কুৱেশ্যনো কৰিব পাৰিবা যদি এই ইয়াত যিখিনি আছে এইখিনি যদি কৰিব নোৱাৰা কমেণ্ট যোগে মোক জনাবা মই তেন্তে পৰৱৰ্তী সময়ত তোমালোকক লাইভ ভিডিঅ' আহি এইখিনি বুজাবলৈ ট্ৰাই কৰিম এতিয়া আহোঁ ফেক্টৰাইজেশ্যন মেথডটোতনো কেনেকৈ সলভ কৰিবা হা ফেক্টৰাইজেশ্যন বা কি ক'লোঁ উৎপাদক বিশ্লেষণ সৰি মোৰ পেনটোৱে অলপ ডিষ্টাৰ্ব দি আছে তো মই কি ক'লোঁ ফেক্টৰাইজেশ্যন বা ক'লোঁ উৎপাদক বিশ্লেষণ এই মেথডটোতনো তুমি কেনেকৈ সলভ কৰিবা এটা ইকুৱেশ্যন মই ধৰি ল'লোঁ এটা এক্সাম্পলটো সলভ কৰি দিলে তোমালোকে সেই ধৰণে প্ৰচেছবোৰ কৰিব পাৰিবা এটা মই ইকুৱেশ্যন ধৰিলোঁ অলৰেডি কৰা ইকুৱেশ্যনটোকে ধৰিছোঁ যিটো কৰিছিলোঁ কি কৰিছিলোঁ x স্কোৱাৰ মাইনাছ 4x প্লাছ 4 ইকুৱেল টু 0 ফেক্টৰাইজেশ্যন কৰিবলৈ যাওঁতে সদায় চাব লাগিব ইয়াত ফাৰ্ষ্ট টাৰ্ম কি হয় x স্কোৱাৰ আৰু লাষ্ট টাৰ্ম কি আছে 4 ফাৰ্ষ্ট টাৰ্মৰ যিটো কনষ্টেণ্ট মানে ধ্ৰুৱক ইয়াত x স্কোৱাৰ্ডৰ লগত কি এছ'চিয়েট হৈ আছে 1 ইয়াৰ ক্ষেত্ৰত ধ্ৰুৱক 1 আৰু লাষ্টৰ ক্ষেত্ৰততো কোনো ভেৰিয়েবল নাই মানে কোনো চলক নায়েই x টাৰ্ম নায়েই গতিকে ইয়াত কি হ'ব ধ্ৰুৱক 4 ফাৰ্ষ্ট টাৰ্ম আৰু লাষ্ট টাৰ্মৰ তুমি ধ্ৰুৱক দুটা মাল্টিপ্লাই কৰা কি হ'ব ইয়াত আছে 1 আৰু ইয়াত আছে 4 গতিকে গৈ কি হ'ব 4 এতিয়া তুমি এই মিডল টাৰ্মটোক এনেধৰণে সজাব লাগিব
যাতে সিহঁতৰ মাল্টিপ্লিকেশ্যন মানে সিহঁত দুটাক পূৰণ কৰিলে এই 4 সংখ্যাটো পাবা বুজিলা এই মাজৰ যোনটো -4x আছে ন এইটোক এতিয়া এনেধৰণে তাক যোগ কৰি বা বিয়োগ কৰি তুমি -4 পাব x পাব লাগিব যাতে সেই সংখ্যা দুটাৰ পূৰণফল কি হ'ব 4 হ'ব এতিয়া মই চাওঁ মই -4x ক কেনেধৰণে সজাম -4x ক মই সজাই দিলোঁ -2x -2x এতিয়া ইয়াত চলক কি ইয়াত ভেৰি কনষ্টেণ্ট কি আছে ধ্ৰুৱক কি আছে ধ্ৰুৱক আছে -2 চ' -2 পূৰণ -2 কৰিলে কি পাম আমি -2 পূৰণ -2 মাইনাছে মাইনাছেতো প্লাছ হ'বই আৰু 2 পূৰণ 2 4 গতিকে এইটোৰ লগত মেটচ হ'ল নাই গতিকে আমি এই নেক্সট ষ্টেপটোত কি কৰিম সেই প্ৰচেছটো চাই আমি তেনেদৰে ডিজাইন কৰিম ইয়াক পিছৰ ষ্টেপলৈ আনিম x² মাইনাছ কি লিখিম 4x টো কেনেদৰে ৰিপ্ৰেজেণ্ট কৰিম -2x -2x এতিয়া এইটো তেনেই চিম্পল তুমি x এটা কমন লোৱা x কমন ল'লে কি হ'ব এই দুটাৰ পৰা x এটা কমন লোৱা x কমন ল'লে হ'ব x -2 আৰু এই দুটাৰ পৰা -2 কমন ল'লে হ'ব x -2 = 0 আৰু ফাইনেলি কি পালা x -2 টো কমন লৈ লোৱা চবৰ পৰা তেতিয়া ইয়াত কি থাকিব x -2 থাকিব থাকিলে কি হ'ব গতিকে আমি কি পালোঁ x -2 টো এতিয়া 0 বুলি ফাৰ্ষ্ট আমি ধৰিলোঁ x -2 = 0 যিহেতু দুইটা পূৰণ হৈ আছে ন কিয় 0 বুলি ধৰিম চাবা যিকোনো দুটা সংখ্যাৰ মানে 0 পূৰণ কৰিলে কেতিয়া 0 হ'ব কোনো এটা সংখ্যা 0 হ'ব লাগিব = a × 0 = 0 হয় হয়নে গতিকে ইয়াৰ ক্ষেত্ৰত কি হ'ব পাৰে এইটোও 0 হ'ব পাৰে এই টাৰ্মটো গোটেইটো এটা 0 হ'ব পাৰে নাইবা এই টাৰ্মটো গোটেইটো এটা 0 হ'ব পাৰে গতিকে আমি ফাৰ্ষ্ট ধৰিলোঁ x -2 = 0 গতিকে কি পালোঁ x = 2 ছেকেণ্ড বাৰৰ ক্ষেত্ৰত আকৌ আমি চালোঁ x ছেকেণ্ডটো টাৰ্মৰ ক্ষেত্ৰত ধৰিলোঁ x -2 = 0 আৰু কি পালোঁ x = 2 চ' এনেধৰণে তোমালোকে গতিকে এই ইকুৱেশ্যনটোত কি হ'ব ৰুট কি হ'ল ৰুট আমি পালোঁ x = 2 x = 2ৰ কাৰণে আমি এই সংখ্যাটোৰ মানে লেফ্ট হেণ্ড ছাইড = ৰাইট হেণ্ড ছাইড সম্পূৰ্ণ হ'ব গতিকে তোমালোকে এনেধৰণে প্ৰব্লেমসমূহ কৰিব পাৰা আৰু মই এটা কুৱেশ্যনছ এইখিনিও চিলেক্ট কৰিছিলোঁ তাৰ ভিতৰত মই এটা ফেক্টৰাইজেশ্যন মেথডৰ পৰা কৰি দিওঁ মই ধৰিলোঁ কোনটো কৰোঁ তোমালোকে চাগে ৰুট মানে স্কোৱাৰ ৰুট টাৰ্ম থকাৰ কাৰণে এইটো টাফ পাব পাৰা বুলি মই ভাবিছোঁ গতিকে এইটোকে চাম হা ইকুৱেশ্যনটো কি আছে √2 x² + 7x + 5 × √2 = 0 মই কি কৈছিলোঁ যে ফাৰ্ষ্ট টাৰ্ম আৰু ছেকেণ্ড টাৰ্মৰ যিকেইটা কনষ্টেণ্ট সেই দুটা মাল্টিপ্লাই কৰি লোৱা আগত ইয়াত কি আছে ফাৰ্ষ্টটোত কি আছে √2 আছে √2 আৰু এইটোত কি আছে 5√2 চ' 5√2 এটা মাল্টিপ্লাই কৰিলে কি পাবা √2 × √2 কি হয় √2 × √2 হয় 2 হয় নাই √2 পূৰণ √2 হ'ব 2 চ' 5 পূৰণ 2 কি হ'ব ফাইনেলি 10 এতিয়া এই সংখ্যাটোক এতিয়া তুমি এই সংখ্যাটোক 7x টোক এনেকুৱা ধৰণে ৰিপ্ৰেজেণ্ট কৰিব লাগিব যাতে সিহঁত দুটাৰ প্ৰডাক্ট তোমাৰ কি হ'ব প্ৰডাক্ট এই 10 ওলাব মই 7x কি হিচাপে ৰিপ্ৰেজেণ্ট কৰিম কোৱাচোন 5x + 2x 5x + 2x 5 + 2 কি হ'ব 7 হ'ব নাই 5 + 2x = 7 আৰু এগেইন 5 পূৰণ 10 ইহঁত দুটাৰ কি ধ্ৰুৱক কি আছে 5 আৰু এইটো ক্ষেত্ৰত আছে ধ্ৰুৱক 2 গতিকে 5 পূৰণ 2 কি পাম আমি 10 পাম নাই গতিকে আমি এই নেক্সট ষ্টেপটো কি আহিম ইয়াত এইখিনি তুমি নহয় এইখিনিৰ পিছত মই ইয়ালৈ আনিছোঁ হা সেইটো বুজাবৰ কাৰণে মই তোমালোকক দেখালোঁ তো কি লিখিম √2 x² + 5x + 2x
প্লাছ 5 ৰুট 2 ইকুৱেল টু 0 তো মই ধৰিলোঁ ৰুট 2 এক্স স্কুৱাৰ্ড যিহেতু চোৱা ৰুট 2 কমন ল'বলৈ কোনটো ভাল হ'ব 2টো থাকিলে গতিকে 2টোক এইটো ছাইডত লৈ আহিছোঁ 2x আৰু 5টো ইফালে 5 আছে কাৰণে এইটো ছাইডে লৈ গৈছোঁ 5x প্লাছ 5 ৰুট 2 ইকুৱেল টু 0 এতিয়া মই ইয়াৰ পৰা কি ল'ম ৰুট 2 এটা কমন ল'ম ফাৰ্ষ্ট টাৰ্মটোৰ পৰা ইয়াত এক্স স্কুৱাৰ্ড থাকিলে আৰু ৰুট 2 পূৰণ ৰুট 2 2 হয় নহয় গতিকে ইয়াত কি হ'ব ৰুট 2 এটা কমন ল'লে ৰুট 2 থাকিব সৰি তো মই কি কৈছোঁ তোমাৰ তো ইয়াত কি হ'ব ৰুট 2টো কমন ল'ম ৰুট 2 আৰু কি ল'ম x ইয়াতো আছে ইয়াতো x স্কুৱাৰ্ড আছে ৰুট 2x কমন ল'ম তেতিয়া কি হ'ব ইয়াত পাম ৰুট 2x কমন ল'লে ইয়াত কি থাকিব প্ৰথম টাৰ্মটোৰ পৰা অকল ছিংগুল x থাকিব হয় নাই ৰুট 2টো গ'লেই আৰু এটা x লৈ আহিলে ইয়াত x স্কুৱাৰ্ড আছিলে সেইকাৰণে x থাকিব আৰু ইয়াত কি থাকিব কিয়নো ৰুট 2 এটা থাকিব কিয় থাকিব চোৱা ৰুট 2 পূৰণ ৰুট 2 ইকুৱেল টু কি হয় 2 হয় তাৰ পৰা ঠিক তেনেদৰে এতিয়া এই দুটাৰ পৰা 5 কমন ল'ম 5 কমন ল'লে কি থাকিব x প্লাছ ৰুট 2 ইকুৱেল টু 0 চ' এতিয়া আমি কি পাম সৰি অলপ স্পেচৰ প্ৰব্লেম হৈ গৈছে এতিয়া আমি এই দুটাত দেখিছোঁ যে কমনটো হ'ল x প্লাছ ৰুট 2 x প্লাছ ৰুট 2 দুইটা টাৰ্মত আছে গতিকে x প্লাছ ৰুট 2টোক বাহিৰলৈ লৈ আহিম কমন ল'ম x প্লাছ ৰুট 2 ইয়াত কি থাকিব তেতিয়া ইয়াত থাকিব তোমাৰ ৰুট 2x প্লাছ 5 ইকুৱেল টু 0 গতিকে এতিয়া আমি ফাৰ্ষ্ট ধৰিম সৰি পিছৰ শ্লাইডলৈকে মই লৈ গৈছোঁ তো কি হ'ল x প্লাছ ৰুট 2 আৰু ৰুট 2 x প্লাছ 5 চ' আমি কি পালোঁ x প্লাছ ৰুট 2 ৰুট 2 x প্লাছ 5 ইকুৱেল টু 0 হয় নাই চেক কৰি লৈছোঁ ৰুট 2 x প্লাছ 5 ইকুৱেল টু 0 ৰুট 2 x প্লাছ 5 ইকুৱেল টু 0 গতিকে আমি এতিয়া কি কৰিছোঁ ফাৰ্ষ্ট মই ধৰোঁ এইটো ইকুৱেল টু 0 এইটো ইকুৱেল টু 0 ধৰিলে কি পাবা x প্লাছ ৰুট 2 ইকুৱেল টু 0 x ইকুৱেল টু কি হ'ব ৰুট 2টো ইফালে গুচি যাব মাইনাছ 2 আৰু এতিয়া আমি আকৌ ধৰিম ৰুট 2 x প্লাছ 5 ইকুৱেল টু 0 এইটো ধৰিলে আমি কি পাম ৰুট 2 x ইকুৱেল টু 5টো ইফালে গ'লে মাইনাছ 5 x ইকুৱেল টু কি পাম মাইনাছ 5 বাই ৰুট 2 গতিকে ওপৰৰ সেই ইকুৱেশ্যনটোৰ মূল কি হ'ল মূল বা ৰুট কি হ'ল এটা হ'ব মাইনাছ ৰুট 2 আৰু ইটো হ'ব মাইনাছ 5 বাই ৰুট 2 চ' মই ভাবিছোঁ এই ভিডিঅ'টো তোমালোকে ভাল পাইছা আৰু যদি কিবা প্ৰব্লেম হয় ডাউট হয় তেন্তে কমেণ্ট যোগে জনাবা মই লাইভ আহি বা কিবা মিডিয়ামৰ থ্ৰুদি তোমালোকক বুজাবলৈ ট্ৰাই কৰিম চ' মোৰ মেইন মটটো হৈছে যে তোমালোক সকলোৱে শিকা কিয়নো সকলোৱে টিউশ্যন লোৱাটো সম্ভৱ নহয় তো মই কেনেদৰে তোমালোকক বুজাব পাৰিছোঁ সেইটো নাজানো তোমালোকে জনাবা মই নিজক ইম্প্ৰুভ কৰিম বুজোৱা টেকনিকবোৰ ইম্প্ৰুভ কৰিম অ'কে থেংক ইউ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা যাতে এইসমূহ আপডেট পাই থাকা আৰু মোৰ লগত গণিত শিকি থাকিব পৰা বহুত ইজি মেথডত মই পঢ়াবলৈ ট্ৰাই কৰি থাকিম